দে বজা বজা ৰেঙনি যিমান চিৰিয়েল আছে চব বজা দে তই বজাই বজাই ৰাতি পুৱাই দে আমি গুৱাহাটীলৈ বাট লওঁ নেকি ভাতকেইটা খাই কমিটিয়ে চয়াবিন ভাজিছে বোলে মটৰৰ লগত তোক লগ কৰি আছোঁ গাড়ীত আজি মই গাড়ীলৈ তোক পইচা হিচাপ কৰি আছোঁ কথা ক'বলৈ দিবিনে দিব দিব কাইলৈ আপুনি আৰম্ভ কৰক সম্ভাষণটো মইহে আৰম্ভ কৰিব লাগিব নে কৈ দিয়ক একো নহয় মই কি আৰম্ভ কৰিম মোৰ জীৱনটোৱে শেষ হৈ পিতাই কেনেকৈ এই বাঘিনীক যেতিয়া ঘৰলৈ সোমোৱালোঁ তেতিয়াই মোৰ ঘৰখন এন্ধাৰ হৈ গ'ল শুন মানুহজনে ঘৰলৈ সোমাইছে আন্ধাৰ নাই ন পোহৰহে হ'ব লাগিছিলে আকৌ মৰতি ঘৰলৈ অহাৰ লগে লগে বাল্ব দুটা ফিউজ হৈ গ'ল আপুনি বদলাই দিব লাগিছিলে লাইটৰ বাল্ব দুটা এই ঘটিটো বাল্ব দুটাহে বদলাই দিব পাৰিম কপালখন কেনেকৈ বদলাম সেইটো একা হয় এই মৰতিক কেনেকৈ বদলাম সেইটোতো হয় বাৰু কথাটো আৰু সাক্ষিনী দাদাই যৌতুকত যিমানবিলাক সম্পত্তি আনিলে বহুত বস্তু আনিছিলে এই আজিলৈকে শেষ কৰিব পৰা নাই কি আনিছিলেনো দুখ দুৰ্দশা দুৰ্গতি অৱনতি বিপদ আপদ অভাৱ অনাটন কৰিব নালাগে বেমাৰ সোপা আছেই কি থাইৰইড স্পণ্ডিলাইটিছ ফেটি লিভাৰ জণ্ডিছ ডায়েবেটিছ পায়খানা জ্বৰ বমি পানী সাগৰি ঢেৰ ফাইলছটোৱে থাকি গ'ল চব লৈ আহিছে মৰতিয়ে ভাড়ে ভেটিয়ে লৈ আহিছিলে ভাড়ে ভাটিয়ে আহিছে অ শুন তই এটা কথা কচোন এই বিয়া পাতিলে যে বেণ্ড পাৰ্টিবিলাক মাতে কিয় মাতে বাৰু মানে ৰং তামাচা কৰিবলৈ মাতে আকৌ কেলে প্ৰতিটো ৰং তামাচা কৰিবলৈ মাতে তেনেহ'লে সেইদিনাখন বেণ্ড পাৰ্টিটো মাতি বজাই পেলাই এটা বস্তুৱে বুজাই দিয়া হয় বাবাটো আমি বিয়া দিনাখন বাজিলোঁ কাইলৈ পৰা তুমি বাজিবা সেইকাৰণে গিৰিয়েকবিলাকক ইংৰাজীত হাজবেণ্ড বুলি কয় বাজি থাকা নাই এতিয়া আপুনি আপোনাৰ ঘৰৰ কথাখনকে উলিয়াই থাকিব মানে ৰাইজক বিহু সম্ভাষণটো দিব বিহুৰ সম্ভাষণটো দিম দিয়ক তাৰ আগতে চিনাকিটো দি লওঁ নেকি চিনাকিটো দি লওক অঁ নমস্কাৰ মোৰ নাম বিদ্যুৎজ্যোতি শইকীয়া এওঁ এজন বিবাহিত পুৰুষ সেইটো কেলৈ ক'ব লাগে নহয় ছোৱালীবিলাকৰ ফ'কাছটো দিলে অকল মোৰ ওপৰত থাকিব মানে তেতিয়াহ'লে ময়ো দি দিওঁ নমস্কাৰ এওঁ ৰাজীৱ দুৱৰী এওঁ দুটা বাচ্ছা আছে সেইটো আপুনি কেলৈ ক'লে ছোৱালীবিলাকক ফ'কাছটো আউট ফ'কাছ কৰি দিলোঁ এই কুচুকীয়া বুলিবিলাক আপুনি বেহাবাৰীৰ পৰা লৈয়ে আহিছে নাই মোৰ মানুহজনীয়ে দিছে সেইকাৰণে টুপিটো পিন্ধাই পঠাইছে উৰি যাব পাৰে না চিনাকিটো দিয়ক ভালকৈ নমস্কাৰ মই বিদ্যুৎজ্যোতি শইকীয়া ই কোৱাৰ দৰে মই এজন বিবাহিত পুৰুষ আৰু মোৰ এগৰাকী পত্নী আছে আৰু তেওঁলোকে খুব ভয় কৰে এই কুকুৰে সেইটো কেলৈ ক'ব লাগে গোটেই কথাটো মই সবিশেষকৈ ৰাইজক জনাই দিছোঁ গোটেইখিনি যদি জনাই দিব লাগে মোৰ পান কাৰ্ড আধাৰ কাৰ্ড চব লৈ আহোঁ ATM-খনো লৈ আহোঁ পিনখিনি কৈ দিওঁ সেইটোৱে থাকিলগৈ আৰু নাই এতিয়াতো বেয়া নহয় কিন্তু মই আৰম্ভণিৰ পৰা আৰম্ভ কৰিব দিবি নে তই দিয়ক কওক ভালকৈ কওক আমাক কিয় অনুষ্ঠান কৰিবলৈ মাতিছা নাই এই আপুনি বেছি কথা কৈ আছে আপুনি আৰম্ভ কৰক অনুষ্ঠানটো নমস্কাৰ মই বিদ্যুৎজ্যোতি শইকীয়া মই এজন বিবাহিত পুৰুষ মোৰ এজনী পত্নী আছে নাই তেনেহ'লে কি আপোনাৰ শাহু মা থাকিব লাগিছিল আপোনাৰ লগত বিয়া পতা মানুহৰ লগত ঘৈণীয়েকে থাকিব আকৌ শহু বুইজনী থাকিব নেকি তোক কেটেপকৈ মাৰিম নেকি বাৰু দিয়ক দিয়ক আৰম্ভ কৰক নকওঁ মই একো নকওঁ নমস্কাৰ মোৰ নাম বিদ্যুৎজ্যোতি শইকীয়া মই এজন বিবাহিত পুৰুষ মোৰ এজনী নকওঁ একো নকওঁ নকওঁ আপুনি মোক ক'ব নিদিয়ে আপুনি কৈ থাকক মই এজন বিবাহিত পুৰুষ মোৰ এজনী পত্নী নাই পলাই গ'ল নেলুটোতে চেপা মাৰি ধৰিম নোৱাৰিব নহয় কিয় নোৱাৰিম ঈশ্বৰে সেইডাল নিদিলে বডিটোৰ ওপৰত অকল মাথাত লগাই পঠিয়াই দিলে চাওক ৰাইজক বিহুৰ লগটো জনাব লাগে নালাগে আপুনি জনাব নালাগে মই জনাই দিওঁ আপুনিনো কি ফালি আছে নেপাত জনাই মই বিহুৰ লগটো জনাই দিওঁ ৰাইজক তেওঁক জনাওক তেনেহ'লে পৰম ৰম 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 শ্ৰদ্ধাভাজন জন 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 দৰ্শক মণ্ডলী জয় জয়তে এইবাৰ কি লিলিয়াই আছে আপুনি ঠাণ্ডা বতৰতে ইক' প্ৰভাৱটো দি দিছোঁ তেতিয়া মানে বেছি গাম্ভীৰ্যপূৰ্ণ হয় ঘটিটো হয় এই আপুনি সম্ভাষণ জনাইছে বিহু ওলগ জনাইছে তয়ে জনা যে মই জনাইছোঁ পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ কি হ'ল ভোগালী বিহু পাতিছে কি নাট্যপ্ৰেমী বিহু অঁ বিহু 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 পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী বিহুপ্ৰেমী ৰাইজ যিকোনো এটা প্ৰেমিক হয় কি নাট্যপ্ৰেমী বিহুপ্ৰেমী মাৰিছে যিকোনো এটা প্ৰেমী অঁ খবৰ লাগে কথাটো পৰম শ্ৰদ্ধাভাজন যিকোনো এটা প্ৰেমী নাট্য দেৱাশীষে মোক কৈছিলে এডালৰ লগত মই প্ৰগ্ৰেম নকৰোঁ বুলি এডাল সদায় খাং ফাংফুক কৈ পেলাই অকলে গোটেই মালটো খাই থৈ দি বোলে দেৱাশী
ৰাইজ। এই দেৱাশিছে ইয়াক মই বেলেগ ব্যৱস্থা ল'ম কিন্তু মই কৈ আছোঁ শুন তই ইয়াত যিহেতুকে ইয়াত নাটক পতা নাই বিহু পাতিছে গতিকে বিহু প্ৰেমী ৰাইজ ঠিক আছে যাম এইবাৰ যাম। অঁ পৰম শ্ৰদ্ধাভাজন যদিও ইয়াত নাটক পতা নাই নাট্যপ্ৰেমী আৰু বিহুবলীয়া ৰাইজ একে চাটেপকে মাৰিম ফুটবলৰ নিচিনা ঘূৰি ফুৰিবি ৰাইজৰ তেতিয়াহ'লে মই ক'ম কি? তই অকল বিহু প্ৰেমীটো ক নাট্য প্ৰেমীটো বাদ দে সেইটো কোৱা নাই পৰম শ্ৰদ্ধাভাজন অকল বিহুবলীয়া ৰাইজ কি হ'ল? তই অকলটো কেলে কৈ আছ তেতিয়াহ'লে মই ক'ম কি? তই চব বাদ দে তই কবি যে কেৱল বিহুবলীয়া ৰাইজ মানে কেৱল বিহুবলীয়া বুলি ক'লে হ'ল আৰু সেইটো ক'ব লাগে অঁ ক'লে হ'ল পৰম শ্ৰদ্ধাভাজন কেৱল বিহুবলীয়া ৰাইজ জীৱনত কি হ'ল কাইদেউ মই ভুলটো কৰিলোঁ কি? তই ভুল কৰা নাই অঁ ভুলটো তহঁতৰ দেউতা আৰু মায়ে কৰিলে 27 বছৰ আগতে যিটো ভুল কৰিলে আজি 27 বছৰৰ পাছত 18 জানুৱাৰী নিশা 10:55 মই ভুগি আছোঁ সেই ভুলটো তোৰ মা দেউতাই ভুল কৰিলে 27 বছৰ আগতে অঁ শুন কথাটো গম পাইছনে? নাই পাইছোঁ আৰু এতিয়া আজিকালি বিহু বলীয়া ৰাইজ নাথাকে নহয় গম পাইছ নাই কি থাকে তেনে? বিহু ভাল পোৱা ৰাইজে থাকে কেনেকৈ বিহু ভাল আমাৰ আই বোপাই দিনৰ আগতে বিহু বলীয়া মানে বিহু এমাহৰ আগৰ পৰা তোৰ পথাৰৰ পৰা ধান কাটি নি ভঁৰালত সোমোৱাই মৰণা মাৰি ভঁৰালত সোমোৱাই ঢেঁকীত ধান বানি পিঠা পনা বনাই একদম হুলস্থুল চুবুৰীয়ে যাবই নহয় প্ৰতি ঘৰতে ঢেঁকী ঢেংকুলুচ শব্দ আজিকালি মিক্সিয়ে খালে চব মিক্সি ঘেকে আৰু যিখন মিক্সিত নচলে ডাইৰেক্ট দোকানত একদম পেকেটিং পিঠা সেইকাৰণে বিহু বলীয়া হ'বলৈ সময় নাপায় এই উৰুকা দিনাখনে বহুতৰ দৰমহা আছে বা গম পাইছ নাই হয় নাই বাৰু? বিহু প্ৰেমী ৰাইজ গুৱাহাটীতো মেজি চেজি কিনিবলৈহে পাইছে আজিকালি সেয়া হৈছেগৈ তাকেহে আকৌ কথা